আনন্দৰ দিন। স্বাধীনতাৰ প্ৰায় ৮০ বছৰ হ'ব হৈছিলে। এই বৃহত্তৰ অঞ্চলত এখন কলেজ নাছিলে, গতিকে এখন কলেজৰ অভাৱ আমি সদায় অনুভৱ কৰিছিলোঁ। এই নাগৰিজুলিত এখন ডিগ্ৰী কলেজৰ অভাৱ আজি পূৰণ হ'ল। আজি নাগৰিজুলিত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা নিৰ্বাচনৰ সময়ত ঘোষণা কৰিছিল যে ইয়াত এখন ডিগ্ৰী কলেজ স্থাপন কৰা হ'ব, আৰু সেই মৰ্মে আজি ডিগ্ৰী কলেজৰ আধাৰশিলা মই আৰু BTCৰ প্ৰধান হাগ্ৰামা মহিলাই ডাঙৰীয়াই কৰিলোঁ। আৰু ইয়ে এই বৃহত্তৰ নাগৰিজুলি অঞ্চল বুলি নহয়, তামোলপুৰ জিলাৰ এটা ডাঙৰ অভাৱ পূৰণ কৰিলে। আৰু মই ভাবোঁ যে ভৱিষ্যত প্ৰজন্মৰ কাৰণে এয়া সুন্দৰ কাম, আৰু যিয়ে আমাক সকলোকে আনন্দিত কৰিছে। আচ্ছা, কংগ্ৰেছ আৰু জাতীয় পৰিষদৰ মিত্ৰতা ইতিমধ্যে হৈ গ'ল। এইবিলাক দলৰ কিবা ইমান আলোচনাৰ প্ৰসংগত আছে নেকি? মইতো ভবা নাই যে এই দলবিলাকৰ লৈ আলোচনা কৰিব লাগে। যিদিনাখন মিত্ৰতা তেওঁলোকৰ হৈ যাব, নমিনেশ্যন দিয়া হ'ব, সেইদিনাখন পাতিম। কাৰণ আজি পাতি কি লাভ? আজি মিত্ৰতা হয়, কালি আকৌ ভাঙে, পৰহি আকৌ বহে, পৰহি আকৌ নোহোৱা হৈ যায়। গতিকে এনেকৈ তেওঁলোকৰ আৰু মানে লুকাচুৰিত আমি কিয় কথা পাতি থাকোঁ? যিদিনাখন তেওঁলোকৰ ফাইনেল হ'ব সেইদিনাখন কথা পাতিম। কংগ্ৰেছে প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিছত এইবিলাক চলি থাকিব। কংগ্ৰেছ এনেকুৱাই দল, এনেকৈ চলি থাকে কংগ্ৰেছ।